নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই অনুমান কৰিব পাৰিছে মই ক'ত গৈছিলোঁ। মই গৈছিলোঁ লখিমপুৰত অৱস্থিত বাসুদেৱ থানলৈ। গতিকে বলক আমাৰ এই যাত্ৰাৰ আপোনালোকো সমভাগী হওক। আমাৰ এই যাত্ৰা আৰম্ভ কৰিছিলোঁ ৰাতিপুৱা 6 বজাতে। আচলতে মই ভালকৈ ভিডিঅ' কৰিব পৰা নহ'ল, যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ৰাতিপুৱাৰ পৰিৱেশটো ইমানেই ধুনীয়া, ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ, সেইকাৰণে অলপ ভিডিঅ' কৰি দিলোঁ। আমি ৰাতিপুৱা বহুত সোনকালে ওলাই আহিছিলোঁ, একো নোখোৱাকৈ অকণমান চাহ খাই আহিছিলোঁ। সেইবাবে ৰাস্তাতে মেগী বনাই আনিছিলোঁ আৰু ৰাস্তাতে খাই ল'লোঁ। ব্ৰেড খালোঁ, চাহ খালোঁ, মেগী খালোঁ। এইজনী আমাৰ অকণমানিজনী, তাই বহুত ফূৰ্তি। খাই বৈ হৈ গ'ল, এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰোঁ ব'লক। আহি আমি পালোহি বগীবিল দলং। যিহেতু এইফালে অহা নাই, এইবাৰ প্ৰথমেই আহিছোঁ আৰু বগীবিলো এইবাৰ প্ৰথমেই দেখিছোঁ, গতিকে বহুত ভাল লাগিছে। সেইকাৰণে আপোনালোককো দেখুৱালোঁ। যিসকল অহা নাই, হয়তো বহুতেই আহিছে, কিন্তু যিসকল অহা নাই অকণমান ভিডিঅ' কৰি থলোঁ মেমৰি হিচাপে, গতিকে চাই থাকক। বগীবিল দলঙতে আমি অকণমান ৰ'লোঁ, ফটো চটো মাৰিলোঁ, বহুত ভাল লাগিছিল। বহুদূৰ আহি আমি অৱশেষত পালোহি বাসুদেৱ থান, লখিমপুৰ নৰুৱা সত্ৰ। এইবাৰ প্ৰথমেই আহিছোঁ, বহুত ভাল লাগিছিল। ইয়ালৈ আহিলে বোলে নিজৰ মনোকামনা পূৰ্ণ হয়, সঁচা মনেৰে আহিলে বহুত ভাল লাগিছিল। ইয়াৰ বহুত মহত্ব আছে, আপোনালোক যিসকল অহা নাই আহিব পাৰে।
ইয়াতে আমি লৈ ল'লোঁ শৰাইৰ কাৰণে শৰাই বস্তু আৰু চাকি দিবলৈ চাকি। আচলতে এই ভাগ থানলৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু সেইদিনাও বহু দূৰ দূৰণিৰ পৰা মানুহ আহিছিল। নামঘৰৰ ভিতৰ সোমাই কাণতে শৰাইৰ কাৰণে বস্তু লোৱা হয় আৰু ইয়াতে আমি বস্তুবোৰ দি ল'লোঁ শৰাই। তাৰ পাছত আমি চাকি দিলোঁ। এইফালে যে দেখিছে মানুহৰ লাইন, ইয়াতে বাসুদেৱৰ মূৰ্তি আছে আৰু দৰ্শন দিয়া হয়। ইয়াত বিশ্বাস কৰা হয় যিসকলে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে সেয়া পূৰ্ণ হয়। এয়া হৈছে নামঘৰৰ ভিতৰ ভাগ আৰু সেয়া অকণমান আপোনালোককো দেখুৱাই দিলোঁ। আৰু এয়া হৈছে নামঘৰৰ পিছফাল ভাগ।
এতিয়া আমি নামঘৰৰ পৰা ওলাইছোঁ আৰু বহুত বেছি ভোক লাগিছিল, সেইবাবে পাতলীয়াকৈ কিবা এটা খাই ল'লোঁ। খাই বৈ উঠিলোঁ, এতিয়া ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে। বৰ বেছি ভিডিঅ' কৰা নহ'ল যদিও যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লাষ্টত কেইখনমান ফটো আপোনালোকলৈ বুলি আগবঢ়ালোঁ।